গুড মর্নিং সকলকে স্বাগতম জনাইছো মই এটা অন্য ভিডিঅ' মাছলা আসাম পুলিচৰ ফালৰ পৰা আহিল এটা ভাল খবৰ আসাম ৰিক্ৰুটমেণ্ট 2023 ফালৰ পৰা ফৰেষ্ট ৰিক্ৰুটমেণ্ট 2023 110টা পোষ্ট খালি আছে আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে 6 ফেব্ৰুৱাৰী আগতে এপ্লাই কৰিব লাগিব তো কেনেকৈ কৰিব লগতে আপোনালোকৰ এলিজিবিলিটি কোৱালিটি কেনেকৈ হ'ব লাগিব সকলোখিনি ডিটেইলছ এটা সৰু ভিডিঅ' মাধ্যমেৰে জানিব পাৰিব তেন্তে আহক আমি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ' বন্ধুসকল অৰ্গেনাইজেশ্যনটো নাম হ'ল ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট বৰ্ড মানে SLPRB লগতে লাষ্ট ডেটটো আছে 6 ফেব্ৰুৱাৰী টোটেল ভেকেঞ্চি আছে 110টা ভেকেঞ্চি পোষ্টকেইটাৰ নাম হ'ল কুক ৱাটাৰ কেৰিয়াৰ ডুবি বেৰবিয়াৰ পাম অপাৰেটৰ ইলেক্ট্ৰিচিয়ান প্লাম্বাৰ আৰু লগতে আপোনালোকৰ যোগালী কাৰণে পোষ্ট আছে পিয়নৰ কাৰণে পোষ্ট আছে আৰু এপ্লিকেশ্যন অনলাইনটো হ'ব অনলাইনভাৱে আপোনালোকে এপ্লাই কৰিব লাগিব জব কেটেগৰীটো হ'ল আসাম গভৰ্ণমেণ্ট জব আপোনালোকৰ ইয়াত জব লোকেশ্যনটো হ'ল আসাম লগতে আপোনালোকৰ আসাম ফৰেষ্ট ৰিক্ৰুটমেণ্ট ভেকেঞ্চি ডিটেইলছবিলাক আছে যোনবিলাক কুকৰ কিমানকেইটা পোষ্ট আছে ইয়াত লিখা আছে আপোনালোকে চাই ল'ব পাৰে তাৰপিছত আপোনালোকৰ ইয়াত এজটো কিমান হ'ব লাগিব 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব লগতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো হ'ব লাগিব চিম্পল 8 পাছৰ পৰা মেট্ৰিক পাছ বা হাই ছেকেণ্ডেৰী আপোনালোকে যদি তিনিটা আছে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব মানে আপোনালোকে চিম্পল 8 পাছ হ'লে কিন্তু এপ্লাই কৰিব পাৰিব ফিজিকেল ষ্টেণ্ডাৰ্ড হ'ব আপোনালোকৰ যোনবিলাক জেনেৰেল OBC MOBC SC ৰ কাৰণে মেলৰ কাৰণে 160 সেন্টিমিটাৰ হ'ব লাগিব আৰু ফিমেলৰ কাৰণে হ'ব লাগিব 150 সেন্টিমিটাৰ লগতে যোনবিলাক ST ST আছে সেইবিলাকৰ কাৰণে হ'ব লাগিব 158 সেন্টিমিটাৰ মেলৰ কাৰণে আৰু ফিমেলৰ কাৰণে হ'ব লাগিব 147.5 সেন্টিমিটাৰ লগতে যোনবিলাক আৰু এপ্লাই কৰিব হ'লে আপোনালোকৰ 23 তাৰিখৰ পৰা আৰম্ভ হ'ব অৰ্থাৎ কাইলৈৰ পৰা আৰম্ভ হ'ব আপোনালোকে এই পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব লগতে 6 ফেব্ৰুৱাৰীত আছে লাষ্ট ডেট এপ্লাই কেনেকৈ কৰিব লাগে লিংক আছে ডিসক্ৰিপশ্যনত সেইটো ভিডিঅ' চাই আপোনালোকে এই পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব তো মনকল লগ পাম কোনে নতুন ভিডিঅ'টো আজিলৈ আহিলোঁ জয় হিন্দ জয় ভাৰত